কিমান নিশংসনীয় কাম কৰিলে নিজ মাতৃয়ে নিজ কন্যাৰ ফাঁসিৰ দাবী কৰিব পাৰে। अब चाहते हैं क्या कार्रवाई हो? जी फांसी होनी चाहिए। उसने जीने का हक खो रखा है, ऐसे इंसान को जीने का नहीं। কাৰণ যিগৰাকী নাৰীয়ে নিজ স্বামীক ড্ৰাগছ খুৱাই বেহুচ কৰি হত্যা কৰিব পাৰে। চাওঁ আহক সমগ্ৰ ভাৰত কঁপাই যোৱা এটা দুখদায়ক ঘটনা। নমস্কাৰ, মই শৰদ ৰাগ। প্ৰথমতে এটা ভিডিঅ' চাই লওঁ আহক। शादी किया था हमारी बेगम 1 साल 3 महीना 5 दिन बाद अल्लाह को प्यारी हो गई थी। दोबारा शादी नहीं किया। हमारा उससे दिल था, उससे वादा किया आपको हशर के मैदान में तेरे से ही मुलाकात होगी, बाकी दुनिया की किसी चीज से नहीं होगी। বৰ্তমানো আমাৰ মাজত এনেবোৰ মানুহ আছে যি নিজৰ প্ৰেমৰ বাবে সকলো ত্যাগ কৰিবলৈ সাজু, আৰু তাৰ বিপৰীতে এনেকুৱাও আছে যিখিনি কল্পনাৰো অতীত। বৰ্তমান প্ৰবঞ্চনা, প্ৰতাৰণা, ধোকা আদিবোৰ একেবাৰে সাধাৰণ হৈ পৰিলে, কিন্তু তাৰ এখোজ ওপৰত গৈ এনেবোৰ ঘটনা ঘটে যিবোৰ ঘটনাই গাৰ নোম থিয়ৰাই উঠিব। 2 বছৰ পূৰ্বে হৈ যোৱা আলতাপাৰু শ্ৰদ্ধাৰ হত্যাকাণ্ড হয়তো চাগে বহুতৰে মনত আছে, য'ত শ্ৰদ্ধাক নিজ প্ৰেমিকে হত্যা কৰি বিভিন্ন টুকুৰা কৰি ফ্ৰিজত ভৰাই থৈছিল। ঠিক তেনেকুৱা এটা ঘটনাই য'ত পৰকীয়া প্ৰেমৰ বাবে নিজ পত্নীয়ে নিজৰ জীয়েকক মাকৰ ঘৰত থৈ প্ৰেমিকৰ সৈতে মিলি নিজৰ স্বামীক হত্যা কৰে। এটা ভাল খবৰ, য'ত সুনিতা উইলিয়ামছনে ইমান দিন মহাকাশত থাকি এটা সফল মিছনৰ পৰিসমাপ্তি ঘটে, কিন্তু তাৰ পাছতে আমাৰ মাজলৈ এনেকুৱা এটা বাতৰি আহে যিবোৰ বাতৰি অন্য বাতৰিৰ লগত কোনো ধৰণৰ সামঞ্জস্যই নাথাকে, যিটো বাতৰিয়ে সমগ্ৰ ভাৰতবাসীৰ বুকু কঁপাই উঠে। পৰকীয়া প্ৰেমৰ বাবে নিজ স্বামীক মুস্কান নামৰ মহিলাগৰাকীয়ে ইমানেই নিশংসনীয়ভাৱে হত্যা কৰে যিটো আপুনি মই শুনিবও নিবিচাৰিম। এজনী ছোৱালীৰ বাবে যিজন ল'ৰাই ঘৰৰ বিপৰীতে গৈ কোটিটকীয়া সম্পত্তি এৰি নিজৰ ভালপোৱা মানুহজনীৰ সৈতে বিয়াত বহে, সেইজনী ছোৱালীয়ে উপহাৰ স্বৰূপে পৰকীয়া প্ৰেমিকৰ সৈতে মিলি নিজ স্বামীক হত্যা কৰি বিভিন্ন টুকুৰা কৰি ড্ৰামত ভৰাই থয়। उस बच्चे को मिलना चाहिए जिसने उसके लिए उसने अपने माँ बाप को सबको दाव पे लगा दिया। उसके माँ बाप पे करोड़ों की प्रॉपर्टी है, लेकिन उस चीज को भी छोड़ दिया उस लड़के ने उस सूबी के लिए। और आज उस सूबी ने क्या करा है उस बच्चे का। যিজন প্ৰেমিকৰ সৈতে মিলি তেওঁ এই নিশংসনীয় কাণ্ডটো কৰে, তেওঁ আছিল মুস্কানৰ স্কুলৰ দিনৰ সহপাঠী, আৰু দুয়ো ক্লাছ 8লৈকে একেলগে পঢ়িছিল। তাৰপিছতে স্কুল এদায় হয় আৰু চাহ চিনাকিও এদায় হয়, কিন্তু তেওঁলোক পুনৰ আকৌ লগ হয় এটা হোৱাটছএপ গ্ৰুপৰ পৰা, য'ত স্কুলৰ সকলো বন্ধু মিলি এটা হোৱাটছএপৰ গ্ৰুপ গঠন কৰা হৈছিল। আৰু তাৰ পাছতে কথা বতৰা আৰম্ভ হয়, এবাৰ মলতো লগ পায়, আৰু তাৰ পাছত এট্ৰেকশ্যন হয়। তাৰপিছত এটা গুট্টাচলৈ আহে। साहिल जो ये है, ये 8th क्लास में इसके साथ पढ़ता था, 8th क्लास तक साथ में था, ये इसको जानती थी ये। जब 2019 में दोबारा इनका ग्रुप बना, कॉमन गेट टुगेदर हुआ, फिर ये इसके बाद शॉपिंग मॉल में भी इससे टकराई, तो इसकी अट्रैक्शन इसकी तरफ बढ़ी। আৰু তাৰ মাজতে পাখণ্ড প্ৰেমিকটোৰ মাতৃৰ মৃত্যু হয়, আৰু সি এনেকুৱা এটা অন্ধবিশ্বাসত আছিল যে মাকৰ মৃত্যুৰ পিছতো মাকৰ লগত তাৰ কথা বতৰা হয়। এই কথা মুস্কানেও গম পাইছিল, আৰু তাৰ সুবিধা লৈ মুস্কানে এনেকুৱা এটা খেল খেলিলে যে মাক আৰু ভায়েকৰ নামত স্নেপচাটত ফেক একাউণ্ট খুলি চাহিলক মেছেজ কৰে যে মুস্কান এজনী ভাল ছোৱালী, তই তাৰ লগত সুখী থাকিব পাৰিবি। ये साहिल क्या था, साहिल थोड़ा सुपरस्टिशियस है, तो ये इसको अपने कंट्रोल में रहे हमारे। इसने एक प्लान था कि इसने इसका ये अपना स्नैपचैट होता है, इसमें 3 फर्जी आईडी बनाई, अपने भाई के नाम पे, अपनी माँ के नाम पे और खुद की आईडी थी इसकी। उस आईडी से ये इसको मैसेज क्या करती थी साहिल को, और साहिल को ये उसका भाई बन के मैसेज क्या करती कि ये मुस्कान ये तुम्हारे लिए अच्छी है, माँ बन के मैसेज क्या करती मुस्कान तुम्हारे लिए अच्छी है, मैं भी खुश हूँ तुम्हारे से। আৰু তাৰ পাছতে চাহিলৰ মুস্কানৰ প্ৰতি আৰু এট্ৰেকশ্যন বাঢ়ে। তাৰপিছতে সিদ্ধান্ত লয় যে মুস্কানৰ স্বামীক একেবাৰে ৰাস্তাৰ পৰা আঁতৰাই দিয়াৰ, আৰু তাৰপিছতে হত্যাৰ বিভিন্ন প্লেনিং কৰিবলৈ ধৰিলে। প্ৰথম অৱস্থাত ভাবিলে যে হত্যা কৰি পুতি থ'ব আৰু বেলেগক ক'ব যে তেওঁ পুনৰ কামৰ জেগালৈ ঘূৰি গ'ল, আকৌ উভতি নাহিলে। কিন্তু তেওঁলোকে পুতিবৰ বাবে জেগা বিচাৰি নোপোৱাত প্ৰথম প্লেনিংটো আনচাকচেছফুল হয়। उसने ये प्लानिंग की थी नवंबर में कि इसको मार के कहीं गाड़ देंगे, गाड़ने के बाद मैं ये बता दूंगी कि ये वापस चला गया अपना वहाँ, ये विदेश चला गया, वापस नहीं आएगा। नवंबर में उसने जगह ढूंढ रही थी गाड़ने के लिए, लेकिन उसको उस समय जगह नहीं मिली। তাৰপিছতে আৰু দুটা প্লেনিং কৰে যে বিভিন্ন টুকুৰা কৰি বেগত ভৰাই বিভিন্ন জেগাত পেলাই দিব, আৰু এটা হ'ল বিভিন্ন টুকুৰা কৰি ড্ৰামত ভৰাই চিমেণ্টৰে সম্পূৰ্ণৰূপে বন্ধ কৰি পেলাব, য'ত 2 নম্বৰটো তেওঁলোকে কৰিবলৈ সক্ষম হয়। এগৰাকী নাৰী য'ত নিজৰ এনজাইটি বুলি কৈ ডক্তৰৰ ওচৰত গৈ দৰৱ লিখাই গুগলত চাৰ্চ কৰি দৰৱ আনি খাদ্যৰ সৈতে টেবলেট খুৱাই নিজ স্বামীক বেহুচ কৰে, আৰু তাৰপিছত দুয়ো মিলি নিজ স্বামীক টুকুৰা টুকুৰ কৰি বিভিন্ন টুকুৰা কৰি ড্ৰামত ভৰাই থয়। तो इसने अपना एक बहाना बनाया कि मुझे एंजाइटी की प्रॉब्लम है,
वहीं पे पास में ब्रह्मपुरी में एक डॉक्टर है, उनके पास गई, उसने अपना इलाज कराया। जो डॉक्टर दवाई पर्चा लिखते हैं एंजाइटी की, उसने इसको गूगल में सर्च किया। गूगल में सर्च करने के बाद जिस तरह डॉक्टर ने पर्चा रखा, खाली पर्चे पे इसने फिर वही साइन, वो पर्चे पे वो दोनों दवाइयाँ लिखी। खैर नगर में आके वो उसने दवाइयाँ परचेज की हैं। আৰু এখন মিছা ৰচনা ৰচি মাকৰ আগত যিবোৰ কথা কৈছিল মাকে বিশ্বাস কৰিবলৈ টান পাইছিল। তাৰ পাছত মাকে কথাবোৰ খুচৰি সোধাত তেওঁ সঁচা কথাবোৰ মাকৰ আগত হৈ কাহে। विक्टिम फैमिली को न्याय मिले उसके लिए आप लोग क्या चाहते हैं? पूरा सही मिलेगा, हम चाहते हैं, तभी तो हम अपने उसे अरेस्ट करवाया है, तभी तो मिलेगा उन्हें न्याय भी मिलना चाहिए। उस बच्चे को मिलना चाहिए जिसने उसके लिए उसने अपने माँ बाप को सबको दाव पे लगा दिया। এতিয়া প্ৰশ্ন হ'ল আচলতে বিশ্বাস কাক কৰিব, য'ত নেকি নিজ পত্নীয়ে নিজ স্বামীক হত্যা কৰিবলৈ ইমানবোৰ পৰিকল্পনা কৰে। এনেকুৱা ভয় লগা আৰু ভয়ংকৰ কথা ক'বলৈও বুকু কঁপি উঠে। আৰু চাগে কত কিমান এনেকুৱা বাতৰি আমাৰ মাজলৈ আহিব। ভগৱানে কৰক কেতিয়াও এনেকুৱা বাতৰি আমাৰ মাজলৈ নাহে যাতে। সকলোবোৰ সদায় ভালে থাকক। সকলোলৈ মৰম আৰু ধন্যবাদ। জয় আই অসম।